কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখটিত উদ্ধাৰ হৈছে প্ৰায় 24 কোটি মূল্যৰ ড্ৰাগছ। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত চলাইছিল উক্ত ড্ৰাগছ বিৰোধী অভিযানটো। অভিযানত গাড়ীখনৰ কেবিনত গোপন চেম্বাৰত বনাই অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। ট্ৰাকখনৰ নম্বৰ হৈছে NL01AD 8728। মণিপুৰৰ পৰা গুৱাহাটীৰ অভিমুখে খালী ট্ৰাকখনত নিয়া আছিল সৰবৰাহকাৰীকেইটাই। 4টা পেকেটত মুঠ 4 কেজি ড্ৰাগছ জব্দ। এই সন্দৰ্ভত মণিপুৰৰ 2জন সৰবৰাহকাৰীক আটক কৰিছে। যোৱাকালিৰ পৰা অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে। অৱশেষত গুৱাহাটীৰ পৰা CID ব্ৰাঞ্চৰ দিগেন নাথ ধ্ৰুৱ নাথৰ সহযোগিতাত স্নিফাৰ ডগৰ সহায়ত ড্ৰাগছখিনিৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ ইকবাল মহম্মদ আৰু সৈয়দ আখতাৰ নামৰ 2জনক আটক। কেইজনক আটক কৰিছে? লোক কেইজন ক'ৰ হৈছে? ছাৰ ড্ৰাগছখিনি বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য তেনেকৈ এছেছ কৰাত অলপ দিগদাৰী হয়, কিন্তু এনেই ৰাফলি আমি যিটো পাৰ কিলো 6 4